মাই ইউটিউব চেনেল মানে আজি আৰু যাব ওলাইছো ৰাসলৈ আজি লাষ্ট একদিন মানে বহুত দিনৰ সেইদিনাৰ ভিডিঅ'টো আপোনালোকে চালে চাগে আজি আৰু যাবলৈ ওলাইছিলো ৰাতি এতিয়া বৰ্তমান বাজিল 5:30 আৰু এতিয়া যাম আমি ৰাসলৈকে চাই থাকক ভিডিঅ'টো শেষলৈকে তাৰমানে আজিৰ 2 নম্বৰ চ' আপোনালোক আজি সকলোবিলাক দেখুৱাই আছো চাই থাকক ভিডিঅ'টো শেষলৈকে দিয়ক গাইজ দিয়ক বৰ্তমান ৰাখছো আমি ওলালো এইবিলাক আছে ইয়াতো যাব আৰু আমি নম্বৰ পাম অলপ দেৰিকে আপোনালোক যাক পাইছো ৰাখো খোলাত দিয়ক আজি আপোনালোক চব দেখাম সেইদিনা আপোনালোকক দেখুৱাইছো আজি আৰু বৰ্তমান যাই আছো মানুহ আছে এতিয়াও বলক গাইজ আপোনালোকক দেখুৱাই আছো আজি চকৰি গোটাই দেখুৱাম আপোনালোকক চাই থাকক এইখনে চাওক মেইন গেট মই এইবাৰ এখন থিয়েটাৰ দেখিলো ABCD কেনেবা হ'ব আৰু আছে বহুত সূৰ্য আছে তাৰপিছত হেঙুল থিয়েটাৰ বহুত থিয়েটাৰ আছে বলকচোন ভিতৰত আৰু কি দেখা পাওঁ চকৰি আপোনালোকক দেখুৱাই আছো বলক গাইজ আপোনালোক লাগ পাইছো চকৰি কাষত দিয়ক এইখন নলবাৰীত ৰাইড এক্সপৰ্ট 2023 ভিতৰত সোমাই যাওঁ বলকচোন সেইদিনা আপোনালোক দেখুৱাইছো এইটো বলকচোন মানুহ চক দেখিবলৈ কি ধুনীয়া হৈছে চাওকচোন লাইট চাইট পুৰা ফকাচ দিছে আৰু তাই সেইভাগে নলবাৰী বাণিজ্য মেলা আছে লেখাই ইয়াত তাৰে ভিতৰত যাওঁ বলকচোন দেখুৱাই আছো বলক আপোনালোকক দেখুওৱা নাছিলো চব চব কৰি আছে কি নাম কি বস্তু আছে গাইজ কি ধুনীয়া লগা হৈছে চাওকচোন নলবাৰীত এইখানে ডিম্পুদাৰ চাহৰ দোকান চব এইবোৰে আৰু এখন কি হৈছে অৱস্থা বেয়া আৰু এতিয়া আপোনাক দেখুৱা আৰু আপোনালোকে চাব পাৰে এইবিলাকে মন্দিৰটো আছে গণেশ মন্দিৰটো আজি যাওঁ আৰু মই লৈ দিম কমেণ্ট কৰিব আপোনালোকক দেখুৱাই আছো ৰাস্তাটো বাইক কি কম আৰু মই দুটা বস্তু কিনিব নলবাৰীৰ আছোত আৰু মই এতিয়া বৰ্তমান খাই যাই আছো বাদাম বলক বাদামক চেন্টি খৰি পাম আৰু এইবিলাক মানুহ দেখিছেনে কিনা মানুহ তাতেতো মানুহে ৰাস্তাটো
দেখুৱাও এতিয়া কওক আলুৱে আর এই তো আমার লাইট বিলাক দিছে চাগে আপোনালোকে কিন্তু এতিয়া ৰাতি বিল উঠিব দুই এখন গাড়ী থাকিব পাৰে এই এখন টেম্পু আছে এইখন লাইট দুই এখন আছে গাড়ী মাত্র আর এই লাইটৰ কালার এখানে কি ধুনিয়া হয়েছে এই যাবো না আমি অলরেডি বাজারত যাম গাইজ হয়দি এইটো ৰাস্তা দি আমি যাওঁ আৰু এইবিলাক দোকান বৰ এইবিলাক ৰাতিপুৱা হ'লে খুলিব দিয়ক আজিৰ ভিডিঅ'টো এইখিনি সমাপ্ত কৰোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক আৰু আপোনালোকে শ্বেয়াৰ কৰি দিয়ক দিয়ক